আজি মই আপোনালোকলৈ ভেজ ম'মৰ ৰেচিপি লৈ আহিছোঁ। অতি সহজ পদ্ধতিৰে বনোৱাই দেখাম। ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব ফ্ৰেণ্ড আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই এইখিনি ময়দা লৈছোঁ। আপোনালোকে বিচাৰিলে আটাও ল'ব পাৰে। নিমখ সোৱাদ অনুসৰি লৈ ল'ব। ৰিফাইন তেল লৈছোঁ। গোটেইখিনি মিহলি কৰি ল'ম। অলপ অলপকৈ পানী দি মুঠি ল'ম। মই মুঠিবৰ বাবে নৰ্মেল পানী ব্যৱহাৰ কৰিছোঁ। বেছি পানী একেলগে দি নিদিব। অলপ অলপকৈ লৈয়ে মুঠি ল'ব। ড'টো ৰেডি হৈ গৈছে। এই ধৰণে চফ্ট হোৱালৈকে ভালকৈ মুঠি ল'ব। এইখিনি 20-25 মিনিট ঢাকি থৈ দিম, তেতিয়া আৰু চফ্ট হৈ পৰিব। এতিয়া আমি ষ্টাফিঙৰ কামখিনি কৰিম। এয়া চাওক, ষ্টাফিঙৰ বাবে পিঁয়াজ লৈছোঁ। ইয়াতে পিঁয়াজখিনি সৰু কৰি লৈছোঁ। আপোনালোকে হাতেৰেও বিচাৰিলে কাটি সৰু কৰি ল'ব পাৰে। মই এই ধৰণে সৰু কৰি লৈছোঁ। বন্ধাকবিখিনিও মই পিঁয়াজৰ নিচিনাকৈ সৰু কৰি লৈছোঁ। যিদৰে পিঁয়াজখিনি সৰু কৰি লৈছিলোঁ, গাজৰখিনি মই ৰুকনিখনেৰে ৰুকি লৈছোঁ। আপোনালোকে ভেজিটেবলখিনি নিজৰ হিচাপত লৈ ল'ব কিমান লাগে। গেছত কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। ইয়াতে কেৰাহীটো গৰম হোৱাতে ৰিফাইন অইল দি ল'ম। ৰিফাইন অইলখিনি গৰম হোৱাৰ পিছত ইয়াতে জলকীয়া দি দিছোঁ, সৰুকৈ কাটি দুটা। আদা নহৰু সৰুকৈ কাটি টুকুৰা কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ব লাগিব। এইখিনি অলপমান ভাজা হোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি গোটেই দি দিম। এই ধৰণে চাওক, গোটেইখিনি পিঁয়াজে দি ল'ব। পিঁয়াজখিনি দি লৈ অলপমান ভাজি ল'ব। পিঁয়াজৰ কালাৰটো সলনি নোহোৱালৈকে 2 মিনিটমান ভাজিব। 2 মিনিটমান ভাজিলে পিঁয়াজখিনি ভজা হৈ যাব। চাওক, পিঁয়াজৰ কালাৰটো সলনি হৈ গৈছে। এইখিনিমান ভাজা হ'লে হৈ যাব। ইয়াতে এতিয়া মই এচামুচ টমেটো চচ দি দিছোঁ। এতিয়া এইখিনি অলপ সময় ভাজি ল'ম। মই বহুত সহজভাৱে দেখুৱাব বিচাৰিছোঁ। যিখিনি বস্তু আমি বহুত সহজতে পাওঁ, সেইখিনি বস্তুৰে দেখুৱাম। এতিয়া এইখিনি অলপমান সময় ভজাৰ পিছত ইয়াতে মই বন্ধাকবি আৰু গাজৰখিনি গোটেইখিনিয়ে দি দিম। এইখিনি দি কিনে মই গেছটো হাই ফ্লেমত ৰাখিয়ে লাৰি কিনে ভাজি থাকিম। এই ধৰণে আপোনালোকে লাৰি থাকিব। ফ্ৰেণ্ড, ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈও এই ধৰণৰ সহজ ৰেচিপিবিলাক পাই থাকিবলৈ। এতিয়া ইয়াতে আমি হালধিৰ গুড়ি অলপমান দি লৈছোঁ। ধনিয়াৰ গুড়ি অলপমান লৈ লৈছোঁ আৰু গৰম মছলা অলপমান দি দিম। বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ, যিখিনি জৰুৰী সেইখিনিয়ে কৰিছোঁ। এতিয়া মছলাখিনি দি উঠাৰ পিছত অলপমান ভাজি ল'লে হ'ব, বহুত বেছিও ভাজিব নালাগে। ইয়াতে এতিয়া মই এচামুচ চয়া চচ দি দিম। এতিয়া ইয়াতে চয়া চচ এচামুচ দি লৈছোঁ। চয়া চচখিনি দিয়াৰ ফলতো গন্ধটো ভাল লাগে আৰু খাবলৈও বেছি ভাল লগা হয়। সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এইখিনি দি লৈ অলপমান ভাজি লৈছোঁ। চাওক, এইখিনিমান ভাজা হ'লে হৈ যাব। এইখিনিতে গেছটো অফ কৰি থ'ম। এতিয়া ময়দাৰ ড'টোৰ পৰা সৰু টুকুৰা কৰি বল বনাই ল'ম। এয়া চাওক, এতিয়া মই পাতলকৈ বেলি ল'ম। পাতলকৈ বেলি ল'লে ম'ম' খাবলৈ ভাল লাগে। এই ধৰণে চাওক, পাতলকৈ বেলি লৈছোঁ। এতিয়া ষ্টাফিংখিনি ইয়াৰ মাজত দি ল'ম। ষ্টাফিং যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দি ল'ব। আৰু এতিয়া ভিডিঅ'টোত দেখুৱাৰ নিচিনাই এফালৰ পৰা কুচি দি যাব। এই ধৰণে চাওক, মই এফালৰ পৰা কুচি দি আহি আছোঁ। আপোনালোকে এই ধৰণে এফালৰ পৰা দি ল'ব। ষ্টাফিং গোটেইখিনি মাজত আনি ল'ব। তাৰপিছত ওপৰত এই ধৰণে বন্ধ কৰি দিব। এয়া চাওক, এই ধৰণে বন্ধ কৰি লৈ আঙুলিটো হেঁচি দিব। এয়া চাওক, মোৰ প্ৰথমটো ম'ম' হৈ গ'ল। এতিয়া আৰু এটা সহজ পদ্ধতি দেখুৱাই দিম। এইখিনি ষ্টাফিংখিনি মাজত লৈ লৈছোঁ। তেতিয়াৰ নিচিনাই কুচি দি যাব। প্ৰথমতে যেনেকৈ দেখাইছিলোঁ ঠিক তেনেদৰে কুচি দি যাব। এয়া চাওক, এফালৰ পৰা কুচি দি আহি আছোঁ। শেষত এই ধৰণে ভাঁজটো দি ল'ব। গুজিয়াৰ নিচিনা সহজতে ভাঁজটো দিব পাৰিব। এই ধৰণে গোটেইখিনি ম'ম' আমি বনাই ল'ম। এয়া চাওক, এই কেইটামান ম'ম' মই বইল কৰি ল'ম। তাৰ বাবে গেছত পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত ইয়াতে ফুটা থকা খৰাহি এটা দি দিছোঁ। আপোনালোকে ফুটা থকা বাচনে ব্যৱহাৰ কৰিব। এতিয়া ইয়াতে এটা এটাকৈ ম'ম' দি ল'ম। ম'ম'খিনি এটাৰ ওপৰত এটা দি নিদিব, কাৰণ ম'ম'খিনি বইল হোৱাৰ পিছত ফুলি উঠিব।
এইটো কাৰণে পাতলকৈ দি দিব এই ধৰণে। ম'ম'খিনি আমি 6-7 মিনিট বইল কৰি ল'ম। এয়া চাওক, ইয়াতে এতিয়া ঢাকনি এখন দি 6-7 মিনিট গেছটো মিডিয়াম ফ্লেমত ৰাখি বইল হ'ব দিম। এয়া চাওক 6 মিনিট পিছত ম'ম'খিনি বইল হৈ গৈছে। এতিয়া আৰু কিছুমান ম'ম' বইল কৰিব আছে, তাৰ বাবে মই খৰাহিটোত এইবাৰ অলপমান তেল দি লৈছোঁ। তেল দি ল'লে তেতিয়া লাগি নধৰিব, আগতেও বনোৱা গৈছে বাবে ছেকেণ্ডবাৰ মই তেল দি ল'লোঁ। প্ৰথমবাৰৰ নিচিনাই গোটেইখিনি ম'ম' মই দি লৈছোঁ। এয়া চাওক ম'ম'খিনি দি মই 6 মিনিট বইল হ'ব দিম। এয়া চাওক গোটেইখিনি ম'ম' মোৰ বইল হৈ গৈছে। দেখিবলৈ কেনেকুৱা হৈছে সেইটো নকওঁ, বাট খাবলৈ বহুত টেষ্টি হৈছে। এতিয়া মই বইল কেইটামান ম'ম' ফ্ৰাই কৰি ল'ম। তাৰ বাবে কেৰাহী এটা গেছত দি দিছোঁ। কেৰাহীটো গৰম হোৱাত ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইলখিনি গৰম হোৱাত ম'ম' 4টা দি দিছোঁ। এয়া চাওক, মই ফ্ৰাই ম'ম' খাই ভাল পাওঁ, এইটো কাৰণে ম'ম' ফ্ৰাই কৰি ল'লোঁ। আপোনালোকেও যদি ভাল পায় এই ধৰণে ফ্ৰাই কৰি ল'ব পাৰিব। এয়া চাওক ম'ম'কেইটা ফ্ৰাই হৈ গৈছে। এইখিনিমান ফ্ৰাই কৰিলে হৈ যাব, ইয়াতকৈ বেছি ফ্ৰাই কৰিব নালাগে। এই ধৰণে সহজভাৱে আপোনালোকে এবাৰ নিশ্চয় বনাই খাব। আৰু মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে থেংক ইউ ছ' মাছ।